হ্যালো ভিউয়ার স্বাগতম জানাইছো আপোনালোক আইকে মোৰ অন্য এটি নতুন ভিডিঅ' লৈ বিগত এমাহমান ধৰি মই ভিডিঅ' আপলোড কৰিব পৰা নাই মোৰ পৰীক্ষা চলি আছিল বাবে সো ভাবিলো আজি এটা ভিডিঅ' বনাই দিও আপোনালোক আটাই জ্ঞাত যে দৌল মহোৎসৱ সমাগত আৰু মই সত্ৰনগৰী বৰপেটাৰ জিয়ৰী হয় গতিকে নামঘৰৰ কাষতে ঘৰ আৰু ভাবিলো নামঘৰলৈ এবাৰ গৈ দিও দেউললৈ মাথো 5টা দিন আছে মাজত আৰু দৌল মহোৎসৱৰ প্ৰাকখনত নামঘৰৰ পৰিৱেশ কেনেকুৱা হৈ আছে কি কৰি থকা হৈছে নিজেও চাই আহো লগতে ভিডিঅ' যোগে আপোনালোককো দেখুৱাই দিও বুলি ভিডিঅ'টো আৰম্ভ কৰিছো গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব কৰোনা গ'ল এয়া সত্ৰৰ মুখ্য প্ৰৱেশদ্বাৰত মালা লাইট আৰি দিছে যিমান যি হ'লেও দৌল যে এয়া বৰপেটা সত্ৰৰ দেউলৰ আগমুহূৰ্ত এয়া গোসাঁই থোৱা ঘৰ আৰু এয়া লাইট লগাই থকা হৈছে এয়া পূৰ্ণ গতিত প্ৰস্তুতি চলাই থকা হৈছে এয়া শ্ৰী শ্ৰী ৰামাতাৰ ভেটি আৰু ইয়াত ৰং কৰিছে নতুনকৈ পুৰা ৰং দি জিলিকাই থৈছে দৌল বুলি চাৰিওফালে কাম চলি আছে এইবোৰ সবতে ৰং দিছে এয়া আমাৰ নামঘৰত থকা ৰাজহাঁহ কেইজনী নিচিতা ওচৰলৈ গৈ আছে আৰু নিচিতাক খেদি বচাব দেই আপোনালোকে সম্পূৰ্ণ দৃশ্য ভিডিঅ'ত বন্দী হৈ আছে নিচিতা চুই চোৱা আৰু আপোনালোকে জানে মোৰ লগত নিচিতা আছে নামঘৰত আৰু যেতিয়া আমি নামঘৰলৈ আহোঁ নিচিতাৰ লগত মই আমি হৰিণা চাবলৈ আহোঁৱেই আৰু বহুত ভাল লাগে হৰিণা চাই আৰু হৰিণা কেইজনীক নিচিতাই অকণমান আমনি কৰে সদায় নিচিনাকৈ আজিও কৰিব আপোনালোকক মই ভিডিঅ' যোগে দেখুৱাম এয়া হৰিণা দেখিছে নহয় গছৰ পাত খাই আছে আন্ধাৰ হৈছে আৰু নিচিতাই মোবাইলত এই হৰিণৰ আৱাজ দিছে বাঘৰ আৱাজ দি হৰিণাজনীক জোকাইছে এয়া চৌক সত্ৰৰ সন্ধিয়াৰ পৰিৱেশ এয়া ভাজঘৰ এয়া পাতচাং খুব সুন্দৰ খুব ধুনীয়া লগা হৈছে দৌল মহোৎসৱ সমাগত গতিকে সত্ৰখনক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে এয়া বৰপেটা সত্ৰত থকা অতিথিশালা যেতিয়া যাত্ৰীবোৰ আহে ইয়াত থাকিবলৈ দিয়া হয় আৰু অতিথিশালাবোৰ বহুত ধুনীয়াকৈ ৰং কৰিছে বহুদিনৰ পৰা এইবোৰ চাফ চাফাই কৰি থকা হৈছে আৰু এতিয়া সম্পূৰ্ণ হৈ উঠিছে খুব ধুনীয়াকৈ ৰং কৰি সজাই পৰাই তোলা হৈছে অতিথিশালাবোৰ গতিকে অতিথিবোৰ আহিলে ইয়াত ধুনীয়াকৈ থাকিব পাৰিব সত্ৰৰ সম্পূৰ্ণ ব্যৱস্থা আছে থকাৰ ইয়াত ভগৱত পাঠ চলি আছে আৰু ভক্তপ্ৰাণ ৰাইজ ইয়াত সমাগত হৈছে এয়া সন্ধিয়াৰ খুব ধুনীয়া পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ ভিডিঅ' যোগে এয়া চৌক এয়া দৌল ঘৰ আৰু ধুনীয়াকৈ ৰং কৰি থোৱা হৈছে